নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছে। আপোনালোকে চাগে গমেই পাইছে ভিডিঅ'টো দেখিয়ে ন, বিহুৰ বতৰ। কিন্তু আজি বিহু বতৰত মোক কোনে কোনে কি বনাই দিলে, কি সহায় কৰি দিলে, ইমান ধুনীয়াকৈ কি বনাই দিছে আপোনালোকক দেখাম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। এয়া দেখিছেনে, কলিজাই মোক পিঠাগুড়ি চালি দিছে। পিঠাগুড়ি কেলৈ চালি দিছে গম পায় নে? সি বোলে বগা পিঠা খাই বিৰাট ভাল পায়, সেইকাৰণে মোক বনাই দিবলৈ কৈছে। কিন্তু ধুনীয়াকৈ চালিছে আকৌ দেই, জানিছে, পাৰিছে মানে। এয়া আকৌ বগা পিঠা মায়ে, অংশুমান দা মায়ে মোৰ কাৰণে বনাই আছে। মাহঁতে মানে এইবাৰ চবেই কৈছে যে তুমি একো কাম কৰিব নালাগে, কাৰণ গাটো বৰ এটা ভাল নহয়। আগৰ ভিডিঅ'টো কৈছিলোঁৱে, কিন্তু মই আকৌ ইমান ধুনীয়াকৈ বগা পিঠা বনাব নাজানো। মায়ে বনাই দিছে, কিন্তু ময়ো মনে মনে বনাইছোঁ দুটামান। আপোনালোকক দেখাম বাৰু নেক্সট ভিডিঅ'ত কেনেকৈ বনাইছোঁ। কিন্তু মায়ে বিৰাট ধুনীয়াকৈ বনাব জানে। এয়া দেখিছেনে, আমাৰ কলিজা অকণমানি অকণমানি হাতকেইখনে একদম লাডু বনাইছে। মই লাডু বনাবলৈ ৰেডি কৰি ল'লোঁহে, সি কলিজা আহিয়ে মানে মই বনাম দিয়া মামা, তোমাৰ গাটো ভাল নহয় বুলি কৈ পেলাই কলিজাই নিজে একদম বনালে। কিন্তু মই তিনিটামানহে বনালোঁ, বাকীবোৰ কলিজাই বনালে। কিন্তু ধুনীয়াকৈ বনাইছে দেই। অলপ অকণমান তেৰা বেকা হৈছে, কিন্তু একদম মানে কলিজাই বনাইছে ন, কিন্তু বিৰাট ধুনীয়া হৈছে। আৰু এয়া চাওকচোন, লগে ভাগে সঁচাকৈ কাম কৰিলে ভালো লাগে ন। এয়া চাওকচোন, নিমকি বনাই আছে ইমান ধুনীয়াকৈ। কিন্তু ইমান ধুনীয়াকৈ কোনে নিমকি বনাইছে সেয়াও চাগে আপোনালোকৰ চাবলৈ মন গৈছে। কিন্তু নিমকিকেইটা বিৰাট ধুনীয়া হৈছে গম পায়নে। একদম খাবলৈও ধুনীয়া হৈছে, একদম মচমচীয়া, আৰু জোখটোতো ধুনীয়াকৈ ৰাখিছে। কিন্তু কোনে বনাই আছে এয়া চাওকচোন, জয়ন্তই বনাই আছে। ইমান ধুনীয়াকৈ বনাইছে চব নিমকিকেইটা। প্ৰথম বনাইছে, কিন্তু ধুনীয়া বনাইছে। এতিয়া চবেই এনেকৈ লগে ভাগে লাগি কাম কৰে, তেতিয়া সোনকালেও হয় আৰু মনটোও ভাল লাগে। মানে ভাবোঁ যে চবেই লগে ভাগে কৰিছে আৰু ন, বিৰাট মনটো ভাল লাগে মানে। এয়া আকৌ জয়ন্তই এতিয়া নাৰিকল কাটি দিছে, কাটি পেলাই চুচি দিছে। মই আকৌ মানে হেৰি কৰিলে বেয়া পাওঁ, মিক্সিত মানে নাৰিকল ৰুকি দিলে মই বেয়া পাওঁ, মানে বেছি মিহি নিচিনা হৈ যায় যে। সেয়া ৰুকি হৈছে। মই আজি আপোনালোকক নাৰিকল লাডুৰ ৰেচিপিটোকে দিওঁ, আগবঢ়াওঁ ন। এয়া চাহ কাপেৰে 5 কাপ মই নাৰিকল ৰুকা ল'লোঁ। তাৰপিছতে সেই একেটা কাপেৰে মই চেনি লৈ ল'লোঁ। 1.5 কাপ নহয়, 1 কাপ দি আৰু আধা কাপতকৈ অলপ কমাই পেলাই চেনি ল'লোঁ। বেছি হ'লেও ইমান ভাল নালাগে খাই। আৰু এইখিনি লৰাই গোটেইখিনি মিলাই পেলাই থৈ দিলোঁ। 3 মিনিটমান থৈ দিলোঁ। তাৰপিছতে এইফালে গেছটো জ্বলাই ল'লোঁ। গেছটো জ্বলাই পেলাই তাৰপিছত কেৰাহীখন পাতি ল'লোঁ। তাৰপিছত তাত চেনি আৰু যিখিনি নাৰিকল ৰুকাৰ মিক্স কৰি থোৱা আছিলে, কেৰাহীত দি লাহে লাহে মানে কম জুইত লৰাই থাকিব লাগিব। এয়া চাওকচোন, মই আজি ক'ত বনাইছোঁ, আগফালে বনাইছোঁ, খিৰিকীৰ ফালে, চব দেখি থকাকৈ মনটো ভাল লাগে তেতিয়া। কিটচেনত বনোৱা নাই মই। আৰু এয়া লাহে লাহে লৰাই হৈছে আৰু 15-20 মিনিটমান লৰাই থকাৰ পাছত হৈয়ে যায়। আৰু অকণমান 2-3 মিনিটমান লৰাই দিলে হৈ যাব। মই আকৌ এনেকৈ মানে লৰোৱাৰ পাছত এনেকৈ অকণমান লাডু কৰি চাওঁ, যদি মানে লাডুটো ৰৈছে তেতিয়া সিমানতে মই নমাই দিওঁ। ইয়াৰ ৰৈছেই, মই এতিয়া সেইকাৰণে নমাই দিম ইমানতে। নমাই দিয়াৰ পাছত তাৰপিছতে আৰু ৰেডি কৰি লৈ লাডুকেইটা বনাই ল'ম। মই আকৌ লাডুকেইটা অকণমান ডাঙৰ ডাঙৰকৈ হ'লেহে ভাল পাওঁ। লাডু বুলি ক'লে মানে একদম ডাঙৰ হ'ব লাগে, ধুনীয়া হ'ব লাগে দেখিবলৈ, একদম বগা বগা নাৰিকল লাডুকেইটা। মই নাৰিকল লাডু খাই ভাল পাওঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাব দেই। আৰু মোৰ লাডুকেইটা দেখিবলৈ কেনেকুৱা হৈছে সেইটোও জনাব। এয়া বনাই হৈছে আৰু হোৱাৰ পাছত সজাই মেলি 2খনমান ফটোও মাৰি ল'লোঁ। আজিলৈ পিছে ভিডিঅ'টো আপোনালোকৰ যদি চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আপোনালোকে জনাবচোন। এয়া ফটোকেইখনমান মাৰি ল'লোঁ এনেকৈ সজাই। আৰু তাৰপাছতে আৰু এটা বস্তু আপোনালোকক মই আজি দেখাম। অংশুমান দাহঁতৰ মায়ে আনিছে, ইমান ধুনীয়া লাগিছে, বিহুৰ কাৰণে আনিছে। দুলীয়াজানৰ ভণ্টি এজনীয়ে বনাইছে বোলে, মেটেকা দি বনাইছে, কিন্তু বিৰাট ধুনীয়া লাগিছে। মোৰ দেখিয়ে মানে একদম মানে ইমানেই ভাল লাগিলে বস্তুটো, মই লগালগ কৈছোঁ মোলৈ অৰ্ডাৰটো দি দিয়ক দেই মা। ডাইনিং মেট, তাৰপিছতে ডাষ্টবিন, টুকুৰি, তেনেকৈ কিবাকিবি বনাইছে। আৰু ফুলৰ টাব থ'বলৈ এনেকুৱা পট বনাইছে, বিৰাট ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন দেই। আপোনালোকৰ সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়াহ'লে আজিলৈ বাই বাই।